কালি এটা মানে পাৰ্সেল আহি পাইছে তো পাৰ্সেলটো আজি আনবক্সিং কৰো আৰু লগতে আপোনালোককো দেখাও কি আছে পাৰ্সেলটোত তো বলক ভিডিওটো আৰম্ভ কৰো Hello everyone, মই নয়ন আৰু আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো তো আজিৰ ভিডিওটো হ'ল বঙাইগাঁৱৰ অভয়াপুৰী টাউনৰ পৰা তো মই কালি আহিছিলো মানে পূজা চাবলৈ অভয়াপুৰী টাউনত তো বহুত মানে মানুহৰ ভিৰ ইমান মানে যাবই নোৱাৰি মানে পুৰা জনসমুদ্ৰ হৈ গৈছে তো আপোনালোকে যদি আহিছে কোনোবা তো গম পাইছে কিমান ভিৰ মানে খোজ দিয়াৰ কাৰণে জায়গা নাই মানে ঠাই নোহোৱা হৈ গৈছে তাৰ পিছত আৰু কিবা কিবি নাগৰদলা তৰা আৰু ব্ৰেক ডান্স আৰু লগতে ট্ৰেইনৰ নিচিনা কিবাখন থাকে যে তেনেকুৱা ধৰণৰ আহিছিল আৰু তো মই তৰা আৰু কি কয় এটো ব্ৰেক ডান্স তাতে অলপ এক্সপেৰিয়েন্স লৈছো তো ভাল লাগিছিল এক্সপেৰিয়েন্সটো মানে এই ব্ৰেক ডান্সতকে তৰাটো আৰু অলপ ডেঞ্জাৰ হয় তো ভাল লাগিল তাৰ পিছত এনেকে মেলা চেলা চালো কিবা কিবি খালো খাই লৈ কেনে আহিলো আৰু বৰ্তমান মই মোৰ লগত আছে নৱজ্যোতি হাই কৈ দিয়া হাই আৰু মাইনা হাই এইটো কি লগত কি আছে পপেট কি কৰে এইটো দি ফুটাই আচ্ছা তো আৰু লগতে কালি এটা মানে পাৰ্সেল আহি পাইছে তো পাৰ্সেলটো আজি আনবক্সিং কৰো আৰু লগতে আপোনালোককো দেখাও কি আছে পাৰ্সেলটোত তো বলক ভিডিওটো আৰম্ভ কৰো তো এইটো হৈছে মোৰ পাৰ্সেলটো তো বলক আনবক্সিং কৰো তো এইটো হৈছে ট্ৰাইপড 3110 মেড ইন চাইনা এটা একচুয়ালি ট্ৰাইপড হয় তো বাহিৰত লৈ ফুৰাৰ কাৰণে ইমান এটা সুবিধা নহয় মানে ৰুমৰ ভিতৰতে সুবিধা হয় আৰু বাহিৰত কেতিয়াবা ষ্টেবল ভিডিও বনোৱাৰ কাৰণে মানে থৈ দিয়াৰ কাৰণে ভাল হ'ব তো এইটো চাবলৈ পাইছে উলিয়াই ললো কোনফালে দি ওলাই এইটো হ'ল ট্ৰাইপড চাওক আৰু এইবিলাক কি ভৰি কয় নে কি কয় এইটো ভৰিব দীঘল কৰা যায় এনেকে দি কেনে ইমান এটা হেভিও নহয় কিন্তু দাম হিচাপত কামটো ঠিকেই আছে আৰু চলি যাব আৰু এনেকৈ এনেকৈ দিয়ে এনেকৈ থাকিব আৰু লগতে ইয়াতে এইটো বাঢ়াই দিয়া যায় ওপৰফালে তুলি দিয়া যায় কেনেকুৱা লাগিছে আৰু লগতে আছে কিবা এইটো ইয়াতে এইটো হৈছে মোবাইল কিটো কভাৰ মানে ষ্টেণ্ডটো ইয়াতে মোবাইলটো থৈ দিয়ে ইয়াতে এনেকৈ লগাব লাগে তাৰপিছত আৰু লগতে এটা আছে মাইকটো বেয়া নহয় বাৰু কম দামৰ ভিতৰত ভালে আৰু দামটো ইয়াতে লিখা আছে 404 টকা অৰিজিনেল প্ৰাইচ 1299 টকা লিখা আছে কিন্তু 404 টকাত পাইছোঁ অফাৰ আছিল তো ভালে হ'ব বাৰু ঘৰত ইউজ কৰাৰ কাৰণে আৰু আপোনালোকে যদি লাগে মই লিংকটো তাতে ডেছক্ৰিপশ্যনত দি দিম লৈ ল'ব পাৰে আৰু আপোনালোকে ভিডিওটো চাই কেনে পালে তো মোক কমেন্ট কৰি জনাব আৰু ভিডিওটো যদি ভাল হয় তেনে লাইক কমেন্ট শেয়াৰ আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এইটো হৈছে মাইকটো চাব পাৰিছে ইয়াতে মই মোবাইলৰ লগত কানেক্ট কৰি লৈছো আৰু এইটো ইয়াতে ল'ব পাৰি মানে ইয়াতে এনেদৰে ল'ব পাৰি লগাই কেনে কথা ক'ব পাৰি কেনেকুৱা আহিছে আৱাজটো আপোনালোকে গম পাইছে হয়তো ঠিকে আছে আৰু কম বাজেটত আৰু এতিয়ালৈকে মই ইউটিউবটো ইমানো গ্ৰ' হোৱা নাই তো যে বেছি দামী কিনিম তো আপোনালোকে লাইক কমেন্ট শেয়াৰ কৰি যাব সাপোর্ট কৰি যাব আশা কৰো ভাল লাগিব তো মই বৰ্তমান লগাই লৈছো ষ্টেণ্ডটো চাব পাৰিছে এনেকুৱা মোবাইলটো ষ্টেণ্ডত থৈ দি কেনে মই আপোনালোকৰ লগত ভিডিও কৰি আছো আৰু পিছফালে মইনা আৰু মোৰ ফ্ৰেণ্ড খেলি আছে তো কেনেকুৱা আহিছে ভিউটো এবাৰ ক'ব